হে গাইস, কালি আমি যাই আছি হাউলি কেবিকে কলেজৰ পৰা। তো কালি বঢ়িয়া হ'ব ভিডিঅ'টো, চাই থাকিব কি হয় কি নহয়। সেইকাৰণে আজি আৰু সিমান ভিডিঅ' দিয়া নহ'ল, কালিহে বঢ়িয়া হ'ব। কালি দেখাই আছোঁ দিয়ক ৰাতিপুৱাই কি হয় কি নহয়। তো গাইস এতিয়া যাওঁ কেবিকে কলেজত। তাৰে পৰা গম নাপাওঁ নহয়, হাউলি ক'ত গম নাপাওঁ সেইটো। তো চাই যাওঁ ভিডিঅ'টো ক'ত যাই আছোঁ আজি। তো গাইস কেবিকে আহি পালোঁ, সেয়া কেবিকে। এতিয়া গাড়ী অহা নাই ৰ'ব, গাড়ী আহিলে যাব লাগিব আৰু। গাড়ী কিন্তু অহা কথা আছে 10টা বজাই নাই নহয়। তো জাষ্ট আহি পালোঁ কেবিকে। তো বহুত ঠাণ্ডা, এই ঠাণ্ডাত হ'লেও যাব লাগিব আৰু ঘৰত কামো আছে, কামখিনি কৰিব লাগিব। আৰু ক'ত যাওঁ কি খায় কি দেখাই আছোঁ দিয়ক আপোনালোকক, চব চাই থাকিব লাগে তো দিয়ক নেকি। তো গাইছ কালি দিনটো ধান আনিব গ'ল পথাৰত ধান আনিব গৈছিলোঁ, কাৰণ দেউতাই এইবাৰ ধান কাটিব কৈছে। এইভাগে ধানেই তাৰমানে কাটাহে কৈছিলে, গৰু ছাগাল তামাম উৎপাত আমাৰ ইয়াত। চ' সেইকাৰণে কালি ধান আনিব গোটেই সময় নহ'ল ভিডিঅ' কৰিব। দিনৰ ভাত 4টা মানত খাইছোঁ কালি। চ' সেইকাৰণে ভিডিঅ' কৰিব নহ'লে। চ' এতিয়া আজি আৰু কৰিম দিয়কচোন ভিডিঅ'টো, আজি যিহেতু এতিয়া আহিছোঁ, আহিলেও ভিডিঅ' কৰিবই লাগিব, কি কৰিব লাগিব দেখাই আছে আপোনালোকক। হাউলি কওক নে ইটালিয়ান সঠিক মানে ক'ৰবাত এনেকুৱাই ইনষ্টিটিউটটোকে দিব চাগে, এগ্ৰিকালচাৰ ইনষ্টিটিউটটোকে দিব ক'ৰবাত। দেখাই আছোঁ কি দেখাই কি খুৱাই তো নাই কি। চ' এতিয়াহে বাছ আছে ইমান দিনৰ মূৰত, ইমান সময়ৰ পিছত। ইমান সময় ৰখিলোঁ এই গভৰ্ণমেণ্টৰ কামত, বহুত সময় 9:45 বুলি কৈ 10:30 বাজি গ'ল। এতিয়াহে বাছখন আহিছে। সেয়ে আৰু ইমান সময় ৰখিব লগা হ'ল, ইমান সোনকালে নাহিলোঁ হয় নহয় গম পালি। তো দিয়ক আহিছে যিহেতু যাব লাগিব দিয়কচোন, তো যাই আছোঁ। এজন মানুহ ৰৈ গ'ল ৰ'ব তাতে কেবিকতে, তাক ৰৈ আছোঁ, ৰৈ বহুত দেৰি হ'ল। সেইকাৰণে এতিয়া যাওঁ আৰু এইয়া নলবাৰী পাৰ কৰিম আৰু আস্তে আস্তে। চ' এই বৰমা আহি গ'লোঁ, বৰমা এতিয়া কিবা ৰখি ৰ'ব কিবা খাবা কৰি যাই আছোঁ। তো গাইছ এখন গাড়ী আহিছে ৰ'ব, গাড়ীখনৰ কি নাম কোনি জানে কমেণ্টত ক'বচোন। এইখনে কি গাড়ী কমেণ্টত কওকচোন নামটো এইখনৰ। চ' ইয়াত টলগেট পালোঁ, টলগেটত বহুত ঝামেলা। আমাৰ বাছখনৰ ৰিচাৰ্জ কটা গৈছিল, সেইকাৰণে বহুত সময় ওলাই যাব পৰা নাছিলোঁ। সেইকাৰণে টলগেটত ৰিচাৰ্জ কৰি ল'ব আগতে, নহ'লে যাতে বহুত সময় ৰখিব লাগিব পিছত। তো এয়া হাউলিৰ মেইন বাজাৰ মানে মেইন বাজাৰত যাব নালাগে, কেবিকে এখনত যাব লাগিলে। কিন্তু আমাৰ কায়ো কেবিকেৰ লোকেশ্যনটো গম নাপায় কাৰণে এনেকৈ মেইন বাজাৰত আমি ঘূৰিব লগা হ'ল একপাক। আৰু পিছত গম পালোঁ ক'ত যাব লাগে। চ' এই কেবিকে আহি পালোঁ, প্লিজ চাই লওক। তো যাই পাইছোঁ এটামান বজাত, তাতে আৰু ব্ৰেকফাষ্ট কৰিব লগা হ'ল। ব্ৰেকফাষ্ট নহয় দেচোন তেতিয়া আৰু যাই আৰু কি কৰিব, তাতে যাই খাব লগা হ'ল। এই ঘুগনি, ৰুটি আৰু কণী এটা দিছিলে, এই খাওঁ দিয়ক আগতে। এতিয়া যাওঁ ৰ'ব অলপ ট্ৰেইনিং কি দেই চাওঁ, কিনেতে এতিয়া ভিডিঅ' কৰিব পৰা নাই ন। চ' সেইকাৰণে এতিয়া অলপ ট্ৰেইনিংটো লৈ আহোঁ, আহি কি খুৱাই তাৰ লগত দেখাই আছোঁ একেলগে চবখিনি। প্ৰথম এখন স্মল নাৰ্চাৰী দেখুৱালে, তাতে বহুত ধৰণৰ গছ গছনি আছিলে, লাওৰ খেতি, ফুল আদি কৰি বহুত বস্তু আছিলে ইয়াতে। তো বলক কি দেখাই আছোঁ আপোনালোককো, কিবা দেখাব লৈ আহিছে ৰ'ব, চাই লওকচোন। চ' এইমান যি দেখিছোঁ এখন চাব লগা বস্তু, আপোনালোকৰ সময় পালে একবাৰ আহি যাব হাউলি কেবিকে ইনষ্টিটিউটত, তাত এখন সৰু ল'ৰা ছোৱালীক দেখাই লৈ যাব। এই এটা কিবা ৰুম, গছৰ পুলি চুলি ৰোৱাইছে চব।
বহুত পলি আছে দেখোন বাপৰে বাপ চ' এতিয়া ভাত চাত খালোঁ ভাত খাওঁতে 3টাই বাজিলে এতিয়া যাব লাগে ঘৰক আৰু ভাতটো আঞ্জাখন নেখালোঁ কাৰণ সিমান ভাল নহ'ল খোৱাটো ইমান ভাল নহ'ল আঞ্জাকেইখনো ভাল নহ'ল চ' আৰু সেইকাৰণে আৰু এতিয়া যাব লাগে ঘৰক যাওঁ পাৰিলে একবাৰ চাব আহিবই ভাল লাগে কিন্তু ইনষ্টিটিউটটো ভাল লাগে খানা চানা যিয়ে নহওক কিয় বাকী চব বঢ়িয়া বঢ়িয়া বস্তু আছে একদম চাব পাৰিব মাছৰ পৰা আদি কৰি চব যাওক এইটো হ'ল তোমাৰ হেৰি এইটো হ'ল তোমাৰ হেৰি কি বুলি কয় মঞ্চ ৰাসৰ মঞ্চ তো গাইজ আহি পালোঁ তো গাইজ এই জাষ্ট ঘৰ আহি পালোঁ আন্ধাৰ হৈ গ'ল ঘৰ আহি পোতে ঘৰ আহি পাই চাংৰি আৰু চাংৰি লাগে বোলে হাল মাৰাৰ সময়ত বা মাৰণ মাৰাৰ সময়ত আপোনাৰ ধান চান চালবাক লগিন চাংৰি এখন লাগে তকো এই বেলঘৰত পাম এখন চাগে লৈ আহোঁ দিয়ক চাংলিখনে লৈ আহোঁ এতিয়া এই চাংলিখন লৈছোঁ আজি এখানে চাংলি আনবা গৈছোঁ কাৰণ মাৰণ মাৰি আছে না আমাৰ কিবা মাৰণৰ কাম চলি আছে তাক মাৰণ চাৰণ মাৰা অলপ চাই আহিলোঁ চাংলিখন আনি দিলোঁ চাংলিখন দি যি কৰি কৰোঁ মোৰ তাৰমানে আজি এনাৰ্জি নাই ইমান গাড়ী চাড়ী সেই কৰিলোঁ জাৰ্ণি কৰিলোঁ চ' আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ যদি কিবা ভাল পালে বেয়া পালে কমেণ্ট কৰি ক'ব বা ভিডিঅ'টো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব বা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সকলোকে যাতে মোৰ ভিডিঅ'টো সকলোৱে চাব পাৰে তো দিয়ক আজি আৰু বাই